সন্মানিত চৰকাৰী পক্ষৰ সদস্যসকলে যদি ক'লেহেঁতেন যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই মুহূৰ্তত ৱাশ্বিংটনৰ কোনোবা এখন সভাত ভাষণ দি আছে, তেওঁলোকে যদি ক'লেহেঁতেন যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইখন মঞ্চলৈ খন্তেক সময়ৰ পাছতে আহিব, তেতিয়াও মই আচৰিত নহ'লোহেঁতেন। কিন্তু যেতিয়া সন্মানিত চৰকাৰী পক্ষৰ সদস্যসকলে ক'লে যে অত্যাধিক সামাজিক মাধ্যমৰ ব্যৱহাৰে সমাজৰ বাধা প্ৰদান কৰিছে, তেতিয়াই মই আচৰিত হ'লোঁ। মাননীয় অধ্যক্ষ মহোদয়, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চূড়ান্ত শিখৰত বিকশিত হোৱা এই একবিংশ শতিকাত এজন কল্যাণকামী যুৱক হিচাপে আজি সদনত উত্থাপিত বিধেয়কখনৰ প্ৰতি সম্পূৰ্ণৰূপে বিৰোধিতা কৰি বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, চেনি বেছিকৈ খালে চুগাৰ হয়, আমি সকলোৱে জানো। গতিকে মাননীয় অধ্যক্ষ মহোদয়, যিসকল ব্যক্তিয়ে অত্যাধিক সামাজিক মাধ্যম ব্যৱহাৰ কৰি সমাজলৈ কুপ্ৰভাৱ পেলায়, সেইসকলৰ কাৰণে যদি আমি সামাজিক মাধ্যমক বেয়া বুলি আমি এৰি দিব লওঁ, তেতিয়াহ'লে একবিংশ শতিকাৰ এই মুহূৰ্তত কিন্তু আমাতকৈ আৰু মূৰ্খ মানুহ বা মানৱ জাতি কোনোৱে নহ'ব। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া আহিছোঁ বিষয়বস্তুৰ গভীৰতালৈ। মাননীয় অধ্যক্ষ মহোদয়, সামাজিক মাধ্যমৰ প্ৰথম ব্যৱহাৰ হৈছিল 1998 চনত sixdegree.com নামেৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত 2004 চনত ফেচবুক, তাৰ পাছত হোৱাটছআপ, ইনষ্টাগ্ৰাম, টুইটাৰ আদিৰ দৰে ব্যৱহাৰ হ'ল। মাননীয় অধ্যক্ষ মহোদয়, আমি যদি সামাজিক মাধ্যমৰ আন্তৰ্জাতিক প্ৰেক্ষাপটলৈ চাওঁ, তেতিয়াহ'লে দেখিম যে ইউনিটি আৰু জেস্টি ৰিভলিউচনৰ প্ৰভাৱ পৰিছিল এই সামাজিক মাধ্যমৰ জৰিয়তে। আমি যদি ৰাজনৈতিক প্ৰেক্ষাপটলৈ চাওঁ, তেতিয়া দেখিম যে ইজিপ্তৰ সেই 20 বছৰীয়া স্বেচ্ছাচাৰী শাসনত এই ফেচবুকৰ এটা পোষ্টে নৎসাৎ কৰিছিল। গতিকে মাননীয় অধ্যক্ষ মহোদয়, ফেচবুক যে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ভৱিষ্যতৰ এক শক্তিশালী মাধ্যম হ'ব পাৰে, তাৰ প্ৰমাণ কিন্তু সেই ইজিপ্তৰ স্বেচ্ছাচাৰী শাসনৰ পতনৰ পৰাই আমি অনুমান কৰিব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, এনে প্ৰেক্ষাপটত আজি প্ৰশ্ন উত্থাপিত হৈছে সন্মানিত চৰকাৰী পক্ষৰ সদস্যসকলৰ মন আৰু মানসিকতাক লৈ, প্ৰশ্ন উত্থাপিত হৈছে তেওঁলোকৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাক লৈ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক যে কেনেকৈ সামাজিক মাধ্যমে আচলতে সমাজত উন্নতিত বাধা প্ৰদান কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, যিটো সময়ত ৰাজনৈতিক ৰূপান্তৰ ক্ষেত্ৰত ফেচবুকে অভূতপূৰ্ব ভূমিকা পালন কৰিছে, যিটো সময়ত ফেচবুকে ফেচবুকৰ সামাজিক মাধ্যমে ভৱিষ্যতে কেনেধৰণৰ ভূমিকা পালন কৰিব পাৰে, সেই ক্ষেত্ৰত বৰ্তমানৰ চিন্তা বিভাগৰ সন্মুখত বিষয় হৈ পৰিছে। তেনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয়, সামাজিক মাধ্যম সমাজৰ বিকাশত বাধা কেতিয়াও হ'ব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, আমি যদি ঊনবিংশ শতিকাৰ সেই সমাজখনলৈ চাওঁ, তেতিয়াহ'লে দেখিম যে সমাজখন আছিল উদাসীন। তাত ধৰ্মীয় গোলামী, তাত কুসংস্কাৰ, অন্ধবিশ্বাস আদি প্ৰচলিত হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বিংশ শতিকাৰ আমি সমাজখনলৈ যদি চাওঁ, তেতিয়াহ'লে দেখিম যে তাত বিশ্বযুদ্ধ, মহামাৰী, প্ৰায় 80% মানুহেই কিন্তু এটা অসামাজিক ব্যৱস্থাত বাস কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি একবিংশ শতিকাৰ আজিৰ এই সমাজখনলৈ চাওঁ, তেতিয়াহ'লে দেখিম যে আজিৰ মানুহে নিজৰ চিন্তা শক্তিৰে সমাজ পাতি বাস কৰিবলৈ লৈছে, সমাজৰ কাৰণে স্বতন্ত্ৰ হৈ ওলাই আহিব পাৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ আৰু ছ'চিয়েল মিডিয়া হৈছে এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে ফচল। মাননীয় অধ্যক্ষ মহোদয়, ফেচবুকত গঠন হোৱা এটা গোটে যদি বানপীড়িত লোকসকলৰ কাৰণে বান সাহায্য সংগ্ৰহ কৰি দিব পাৰে, ফেচবুকত গঠন হোৱা এটা গোটে যদি মানসিকভাৱে বা কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসাৰ কাৰণে ধন সংগ্ৰহ কৰি দিব পাৰে, আৰু ফেচবুকত প্ৰচাৰ হোৱা এটা গীতৰ কলিয়ে যদি এগৰাকী ৰেল ষ্টেচনৰ মহিলাক যদি সমাজলৈ গায়ক হিচাপে উলিয়াই দিব পাৰে, তেনেহ'লে মই ভাবোঁ মাননীয় অধ্যক্ষ মহোদয়, সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰে সমাজত কেৱল বিকাশত সহায় কৰাই নহয়, ই আমাৰ মানুহৰ মন আৰু মানসিকতা সংস্কাৰ কৰাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, সন্মানিত চৰকাৰী পক্ষৰ সদস্যসকলে আজিৰ সদনৰ মজিয়াত বিধেয়কখন উত্থাপন কৰিব লাগে কাৰণে বিধেয়কখন উত্থাপন কৰি দুমুখীয়া চিঠি লৈ তেওঁলোকে নিজৰ মাজতে অন্তৰ্দত্ত ভুগিছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, সমাজত যদি বিকাশ কৰিবলৈ হয়, তেতিয়াহ'লে মানুহৰ মন আৰু মানসিকতা সংস্কাৰ কৰিব লাগিব। যদি আমি সামাজিক মাধ্যমক দোষাৰোপ কৰোঁ, তেতিয়াহ'লে সেইটো আমাৰ কাৰণে আটাইতকৈ ভুল হ'ব। গতিকে মাননীয় অধ্যক্ষ মহোদয়, সকলোবোৰ যুক্তিযুক্ত বিচাৰ কৰি আজি যাতে এই সদনৰ মজিয়াত এখন যুক্তিসন্মত বিধেয়ক উত্থাপন হৈ গৃহীত হয়, তাৰে কামনা কৰি মোৰ সমবক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ সদন।